এই বন্ধুসকল স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। এতিয়া সময় হৈছে ৰাতিপুৱা 10টা আৰু মই ৰাতিপুৱা 10টা বজাতে মই ভিডিঅ' আজি ষ্টাৰ্ট কৰিছোঁ। আজি ভিডিঅ' বনাম বুলি পূৰা মন বান্ধি লৈছিলোঁ, তো সেইকাৰণে ভিডিঅ' আজি সোনকালে ষ্টাৰ্ট কৰিলোঁ। তো বহুত দিন ভিডিঅ' দিব পৰা নাই, অলপ ব্যস্ত থকাৰ কাৰণে ভিডিঅ' দিব পৰা নাই। এতিয়া লাহে লাহে মোৰ পৰীক্ষাও পাইছে এই ওচৰত, তো পৰীক্ষা শেষৰ পিছত মই ৰেগুলাৰ হ'বলৈ চেষ্টা কৰিম। সকলো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, মই সকলোকে দেখাই যাম আজিৰ দিনটোত মই কি কৰিম সকলোবোৰ। তো ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টতে মোৰ ওচৰত দুটা পেকেট আছে, দুটা ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলোঁ। পেকেট দুটা প্ৰায় 9 বজাত কুৰিয়াৰজনে আহি পিনে দি থৈ গৈছে এই পাৰ্চেলকেইটা। তো ব'লক এতিয়া চাওঁ এই বক্সকেইটা কি আছে, তোমালোকো দেখুৱাওঁ কি আছে। তো এতিয়া আনবক্সিং কৰোঁ এইকেইটা। তো এই দুটা বক্স আছে আৰু এটা বক্স আছে, দুটা বক্স। আৰু এইটো মোৰ মোবাইলটোত মানে মই চাই থাকোঁ মই ভিডিঅ'টো কেনেকৈ শ্বুট হৈ আছে তাকে চাই থাকোঁ। আৰু মানে কানেক্ট কৰা আছে GoPro লগত মোবাইলটো। এইটো এটা বক্স, এইটো বক্স খুলিছিলোঁ এবাৰ, তো মাহঁতে খুলি দিয়ে, মই নহা আগতেই মাহঁতে বক্স খুলি দিলে। খুলি চালে মানে বক্সটো অহাৰ লাগিলে কিনো অৰ্ডাৰ দিছে বুলি চাওঁ বুলি মানে খুলি দিলে বক্সটো। তো এইটোৰ ভিতৰত আছে এটা ঘড়ী আছে, ৱাল ঘড়ী হয় এইটো, মই দেখাই আছোঁ ৱাল ঘড়ীটো। আৰু এইটোৰ ভিতৰত আৰু এইটো এটা হৈছে বেগ মানে এইটো হৈছে বেগ, এইটো জিমৰ বেগ, এইটো জিমৰ বস্তু ভৰাই নিবলৈ, কিবা টাৱেল আৰু পানী বটল ভৰাই নিবলৈ মই এইটো লৈছোঁ বেগটো। আৰু এইটো হৈছে ঘড়ী, এটা ঘড়ী, মানে মোৰ ৰুমত ঘড়ী নাই, সেইটো কাৰণে ঘড়ী এটা দৰকাৰ হৈছিলে, সেইকাৰণে সেইটো অৰ্ডাৰ দিলোঁ। ঘড়ী এটা বেছি দামী নহয়, এইটো ঘড়ীটো কিমান আছিলে পাহৰি গ'লোঁ, ঘড়ীটো কিমান আছিলে, 250 মান আছিলে, 250 মান আছিলে ঘড়ীটো। এইটো হৈছে ঘড়ীটো। এতিয়া 1টা বাজি আছে, টাইমটো মিলাব লাগিব ভালকৈ, টাইমটো মিলোৱা নাই আৰু 1টা বাজি আছে। তো গাইজ যদি কৰিবলগীয়া বহুত কামেই আছে, চবচে ইম্পৰ্টেণ্ট কামবিলাক কৰিম প্ৰথমে। তো ফাৰ্ষ্ট মোৰ যাব আছে অলপ প্ৰিণ্ট কৰিবলৈ, দোকান যাব আছে প্ৰিণ্ট কৰি দোকান। তো প্ৰথমে প্ৰিণ্ট কৰা দোকানলৈ যাওঁ, তো এতিয়া মানে জেৰক্সৰ দোকানলৈ যাওঁ এখন। তো দোকানলৈ গৈ পিনে আহি পিনে বাকীখিনি কি কৰি আছোঁ আপোনালোকক দেখাই আছোঁ। তো এতিয়া আছোঁ প্ৰিণ্টাৰ দোকানত, প্ৰিণ্ট কৰা দোকানত মাৰি দিয়ে মানে জেৰক্স কৰা দোকানত আছোঁ এতিয়া, আৰু ৰৈ আছোঁ এইকেইটা জেৰক্স কৰি আছে, মই প্ৰিণ্ট কৰিম। তাৰপৰা কিবা ক'ব নি আপুনি? জেৰক্স মাৰি জেৰক্স মাৰি লওক। তো গাইজ অলপ ফুৰিবলৈ আহিছোঁ এতিয়া, মানে এয়া চুকাফা এৰিয়াত আছোঁ, চুকাফা এৰিয়া। তো এখন পাৰ্ক হয়, পাৰ্কখন আগতে দেখাইছিলোঁ, আৰু ধুনীয়াকৈ বনাই দিছে পাৰ্কখন। কমপ্লিট হ'বলৈ আকৌ এটা ভিডিঅ' বনাম ইয়াতে। তো এতিয়া এইটো চৰাইদেউ মৈদামলৈ যোৱা ৰাস্তাত গৈ আছোঁ, মানে এইটো গাঁৱলীয়া ৰাস্তা হয়, ৰাস্তাটো ইমান কণ্ডিশ্যন ভাল নহয়। তো আৰু এতিয়া কৰোণাৰ কাৰণে হয়তো মৈদাম বন্ধ থাকিব, এতিয়াতো চব টুৰিষ্ট প্লেচ বন্ধ হৈ আছে কৰোণাৰ কাৰণে। যদি অতি সোনকালে খুলিব তেতিয়া আহিব লাগিব চৰাইদেউ মৈদাম। তো মই ভিডিঅ'ত দেখুওৱা নাই গোটেই চৰাইদেউ মৈদাম, তো দেখাম, অতি সোনকালে দেখাম ভিডিঅ'ত, যেতিয়া খুলিব তেতিয়া আহিম। খেতি পথাৰ ধুনীয়াকৈ মাটিবোৰ ৰুইছে, তো এইবোৰ নতুনকৈ ৱাল দিছে, ইয়াত নতুন ডিজাইন দি ৱাল দিছে। আৰু আমি বেক চাইডৰ পৰা গৈছোঁ মৈদামলৈ, কাৰণ গাঁৱলীয়া ৰাস্তাৰ পৰা আহিলে বেক চাইডটো ফাৰ্ষ্ট হয়। তো ফাইনেলি পালেহি এটা জেগা, এইটো হৈছে মিউজিয়াম। এইকেইটা ষ্টেপ কুকু পোৱালিলে লগ পাই গ'লোঁ, ইয়াত কা কুকু পোৱালি নাজানো, এইটো তো বহুত ধুনীয়া কুকু পোৱালি হয় এইটো। বাই থাক। তো ফাৰ্ষ্ট আছে এইকেইটা ষ্টেপকেইটা, এইকেইটা উঠি গৈছোঁ, উঠিলে ওপৰলৈ আছে মিউজিয়ামটো। তো এতিয়া চব বন্ধ আছে, এনেই গেটখন খোলা আছে, কাৰণে সোমাই আহিছোঁ। আৰু বিশেষ বস্তু নাই এতিয়া বনাই আছে, অলপ পিছফালেও বনাই আছে। আৰু এজোপা বগৰী গছজোপা আছে, ছিজনত বগৰী পুৰা লাগে এজোপা গছত। এইটো কি বনাইছে ওপৰত? বনাইছে কি? তো এটা মিউজিয়াম, আৰু এটা মিউজিয়াম চাগে কি হয় নাজানো, মুঠতে সেইটো বনাই আছে নতুনকৈ। এইটো
পুৰণা কিবা হিষ্ট্ৰীৰ ওপৰত কিবা কেছ আছে এনেকৈ। তো ইয়াত আছে কুকুৰা যুঁজ, এইটো কুকুৰা যুঁজ, আৰু হেঞ্চাৰ নি, এইটো হেঞ্চাৰ যুঁজ, এইটো হেঞ্চাৰ যুঁজৰ ছবি আছে ইয়াত, হাতী ছবি আছে আৰু ম'হৰ হাল বোৱা আছে ছবি। তো এনেকৈ কিবা কিবি ছবি আছে ইয়াত, হাতী আছে ধুনীয়াকৈ। আৰু এইফালে এটা দীঘল এনেকৈ চিৰি আছে, চিৰি নহয় এইটো দীঘলকৈ এটা ৰাস্তা আছে, নিজে মানে হয় এইটো ধুনীয়াকৈ ৰাস্তা এটা আছে। তো সেইফালৰ পৰা আহে মানুহবোৰ, আমি এইফালৰ পৰা আহিলোঁ শ্বৰ্টকাট, গেটবোৰ খোলা আছে চব। আৰু আছিলোঁ ইয়ালৈ, তো আহিছোঁ বহুত দিনত, তো চালোঁ বৰ বিশেষ চেঞ্জ হোৱা নাই একো, আগৰ নিচিনাকৈ আছে চব। আৰু খালি অলপ নতুনকৈ এইবোৰ ৱাল দি আছে, নতুনকৈ কিবা বনাই আছে। তো এতিয়া আগলৈ যাওঁ, আগত চাওঁগৈ। এইবোৰ চব দোকানবোৰ আছিলে, এইবোৰ চব দোকান বন্ধ হৈ আছে। তো ইয়াত মানুহ নাহে যেতিয়া দোকানবোৰ বন্ধ হৈ যাব। এই দোকানবোৰ চব চলে ইয়াত অহা টুৰিষ্টবোৰ কাৰণে, এই টুৰিষ্টবোৰ পৰাই আমাৰ দোকানবোৰ চলে চব। আৰু এইটো এটা ডাঙৰ এৰিয়া, ইয়াতে মানে গাড়ী চাড়ীবোৰ ৰাখে। ব্লক 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 ৰৈ নাথাকোঁ বেছিকৈ। এইবোৰ চব বন্ধ আছে, চব গেট লক। আৰু এইফালে নাম লগ থকা দোকানবোৰ চব বন্ধ। ইয়াৰ পৰা ওপৰলৈ অলপ মৈদামবোৰ অলপ অলপকৈ দেখি পায়, ইমান ক্লিয়াৰকৈ দেখি নাপাব বকৰত। তো আমি এতিয়া যাওঁ তেল ভৰাবলৈ, বাইকত তেল কম আছে কাৰণে তেল ভৰাবলৈ যাওঁ। এইটো তেল ডিপু পাৰোঁ যদি তেল ডিপুত তেল ভৰাই পিনে ঘৰলৈ যাম আৰু। তো গাইজ ফাইনেলি আহি পালোহি ঘৰ। তো বাছ ভিডিঅ'টো ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু নেক্সট ভিডিঅ'ত লগ পাম। বাই।